welcome back to my YouTube channel. নমস্কাৰ মোৰ চেনেলৰ অন্য এটা ভিডিঅ'লৈ আপোনালোক সকলোকে পুনৰবাৰ স্বাগতম জনাইছো। আসলতে প্ৰায় এসপ্তাহ মানে হ'ল মই ভিডিঅ' দিব পৰা নাছিলো। ভাবিলো আজি এটা ভিডিঅ' বনাও। আৰু এই গিফট লৈছো। গিফটটো হৈছে এটা পিতলৰ বাটি লগতে এটা চামুচ আছে। মানে এটা অন্নপ্ৰসন্নত গৈ আছো। ললো বাৰু গিফটটো। তাৰ পিছত ওলাই আহি আৰু এখন দোকানত সোমালো আৰু এটা গিফট ললো। ফাইনালি দুটা গিফট ললো। এতিয়া আহি আছো বাৰু গৈ পালে কম ক'ত গৈছো কি কৰিছো। ভিডিঅ'টো স্কিপ নকৰাকৈ শেষলৈকে চাই যাব, তেতিয়াহে গম পাব। ইমান এটা সুন্দৰ পৰিৱেশ চাওকচোন। মানে গাঁৱৰ এৰিয়া, মানে খুবেই ভাল লগা এটা পৰিৱেশ। চাই যাওকচোন ভিডিঅ'টো। কিজানি আগলৈকো এনেকুৱা পৰিৱেশ দেখাব পাৰোঁ আপোনালোকক। মোৰ কিন্তু গাঁৱৰ পৰিৱেশ খুবেই ভাল লাগে। আৰু ইয়াতে গৰুবিলাক এৰাল দিয়া আছে, কিছুমান এৰিও দিয়া থাকে। আৰু লগতে পুখুৰী কিবা কিবি এনেকৈ আছে ৰাস্তাৰ কাষত। এতিয়া এখন দলং পাইছোঁ। নদীখনত আচলতে পানী নাছিলে, মই নদীখন দেখাব নোৱাৰিলোঁ, অলপ কম আছিলে পানী। তাৰপিছত আৰু ৰাস্তাৰে আহি থাকোঁতে দেখাবলৈ এখন টি গাৰ্ডেন, চাহ বাগিচা। সঁচাকৈ অসমটো চাহৰ কাৰণে বিখ্যাত নহয় জানো। আৰু যিহেতু এতিয়া অলপ খৰাঙৰ নিচিনা হৈ আছে, ইমান বৰষুণ পৰা নাই, সেইবাবে চাহ গছৰ পাতবোৰ ওলোৱা নাই। কিন্তু চাহপাত বাগান দেখিলে মোৰ খুবেই ভাল লাগে আৰু সেউজীয়া এটা পৰিৱেশ। আৰু বাগানখনৰ লগতে যিবিলাক ডাঙৰ গছ আছে চাওকচোন, ডাঙৰ গছবিলাক আচলতে চাহপাত গছক মানে ছাঁ দিবৰ বাবে আছে। যিহেতু গছবিলাক সৰু হয়, ছাঁ দিবই লাগিব, নহ'লে কেনেকুৱা হ'ব কওকচোন। আৰু ইমান ধুনীয়া লাগিছে চাওকচোন। ইয়াৰ পিছতে দেখাবলৈ লৈছোঁ সৌটো দূৰত এটা পাহাৰ। মানে পাহাৰটো যেতিয়া মানে বৰষুণ পৰিলে গছবিলাক সেউজীয়া হৈ যায়। আৰু পথাৰখনো দেখি খুবেই ভাল লাগে। মানে আঁতৰৰ পৰা অলপ জুম কৰিব লগা হৈছে, যিহেতু পাহাৰটো ৰাস্তাৰ পৰা অলপ দূৰত আছে। আৰু মোৰ ভাল লগা বাবে অকণমান ভিডিঅ' কৰিলোঁ, চাওকচোন। আৰু কথাটো ক'বলৈ পাহৰি আছোঁ, মানে আজি মোৰ ফ্ৰেণ্ড পিংকিৰ জীয়েকৰ অন্নপ্ৰসন। আৰু তাতে আমি আহিছোঁ। মই আৰু প্ৰিয়ংকা আহিছোঁ, লগতে আৰু আমাৰ ফ্ৰেণ্ড আহিছে। এইজনী হৈছে পাহি। তাৰপিছত দেখিছোঁ মানুহ বহুতেই আছে, আহিছে গৈছে। আৰু লগৰজনী হৈছে এইজনী পিংকি। আৰু এতিয়া আমাক ভিতৰলৈ লৈ গৈছে। যাওঁচোন, ইয়াতে আকৌ লগৰ এজনী লগ পালে, প্ৰিয়ংকাই কথা পাতিলে অকণমান। এতিয়া ভিতৰলৈ যাওঁচোন। আহি পাই দেখিছোঁ কণমানিজনী শুই আছে। আৰু এইজনী হৈছে পিহু। চাওকচোন ইমান ধুনীয়াকৈ শুই আছে। তাইও মানে অলপ নাৰ্ভাছ হৈছে, মানুহ বেছি দেখিছে যিহেতু, শুই আছে। আৰু যদি পিহুৱে সাৰ পায় তেতিয়াহ'লে অকণমান ভিডিঅ' কৰিম, ফটো উঠিম, দেখাই আছোঁ বাৰু। এতিয়া আমাক খাবলৈ দিছে, তাতে অলপ ৰেষ্ট ল'লোঁ। তাৰপিছতে আমাক খাবলৈ দিয়া হ'ল। ফাইনেলি আহি পিংকিৰ ঘৰ পাই গ'লোঁ আৰু পিংকিৰ বেবী শুই আছে। মোৰ লগত কোন কোন আহিছে চাওক। এইফালে আহিছে প্ৰিয়ংকা, খাই আছে। প্ৰিয়ংকা মোকো দেখাই দিয়া, খাই আছে, একো নহয় দেখাই দিয়া। এইফালে পাহি আছে আৰু এইফালে আণ্টি আছে। বিবাৰী শুই আছে, খোৱাৰ পৰা উঠিছে। তাৰপিছত আমাক দিছে খাবলৈ কেক, গোলা, তাৰপিছত পায়স। খাই লওঁ। এইফালে লোকে খায়ে হ'ল। বেছি ভোক লাগিছে
আৰু আমি যি কথা পাতিছোঁ হুলস্থুলতে চাগে পিহু উঠি গ'ল চাচোন মুখখন কি মোচন কৰিছে তাই আৰু আজি পিহুৰ অন্নপ্ৰসন্ন পিহু ন পিহু এইফালে এইফালে পিহু এইফালে এইফালে নাচাই বহুত বেয়া পিহু এইফালে এইফালে মুখখন কৈছে খুৱাব দিছে কি কৈছে পিহুৰ মা পূৰ্ণ আধা ঘণ্টামান হৈছে পিহু এইফালে পিহু আমনি কৰিছে এইফালে পিহু এইফালে চাই দিছে এইফালে পিহু মাইনা আৰু এতিয়া আমি খাবলৈ বহিছোঁ ভাত লগতে চালাড দাইল আৰু কিবা কিবি আছে চাগে দেখাই থাকিম পিংকিৰ ৰিলেশ্যনৰ মানুহ বহিছে সন্মুখত আৰু এয়া ভাত দাইল পনীৰ ভাজি আচলতে প্ৰিয়ংকাই মাছ মাংস একো নাখায় বাবে পনীৰ দিছে ফ্ৰাই কৰি ৰঙালাও ভাজি চালাড আৰু এইফালে মাছ মাংস আৰু মই সানি লৈছোঁ এয়া মুড়ি ঘণ্টা আৰু ফাইনেলি খাই বৈ আজৰি হ'লোঁ আহিছোঁ যেতিয়া মোৰ লগততো ফটো উঠিবই লাগিব আৰু এয়া হৈছে পিংকি আৰু মই লগতে মোৰ ফ্ৰেণ্ডবোৰো আছে মই প্ৰিয়ংকা আৰু পাহি লগতে এইফালে আছে আমি গোটেইকেইজনী আছোঁ লগত বাৰ্বিও আছে ঠিক আছে ফাইনেলি যাবলৈ ওলালোঁ বেয়া চেয়া নাপাবা হেই গাইজ ভিডিঅ'টো চাই আপোনালোকে কেনে পালে নিশ্চয় কমেণ্ট কৰি জনাবলৈ নাপাহৰিব আৰু লগতে মোৰ চেনেলটো যদিও এতিয়াও ছাবস্ক্ৰাইব কৰা নাই তেতিয়াহ'লে ছাবস্ক্ৰাইব কৰি দিব আৰু বেল আইকনটো প্ৰেছ কৰি দিব আৰু নতুন ভিডিঅ' তাত লগ পোৱাৰ আশাৰে আজিলৈ বাই বাই